বন্ধুসকল, কাৰ সপোন নাথাকে লাক্সাৰী লাইফ কটোৱাৰ, লাক্সাৰী কাৰ ঘূৰি ফুৰাৰ? নিশ্চয় আমাৰ সকলোৰে আছে, কিন্তু এই ইচ্ছাৰ আঁৰতে আছে আমাৰ পৰিস্থিতি, আমাৰ বৰ্তমান কি কৰি আছোঁ বা কি কৰিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম কৌশিক চৰকাৰ আৰু আপুনি চাইছে কৌশিক ফেক্টছ। বন্ধুসকল, আচলতে আমি সাধাৰণ মানুহবোৰে চেষ্টা কৰাৰ আগতেই হাৰ মানি লওঁ, আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভুল, যি ভুলৰ কাৰণেই আজি আমি সাধাৰণ জীৱন যাপন কৰি আছোঁ। আচলতে আমি কষ্ট কৰাৰ আগতেই ফল বিচাৰোঁ। গছ এটা হোৱাৰ আগতে যদি আমি ফল বিচাৰোঁ, তেনেহ'লে নিশ্চয় আমি ফল নাপাম, আৰু ফল নাপাই আমি গছটো কাটি দিওঁ, যাৰ ফলত ফল পোৱাৰ আৰু কোনো আশাই নাথাকে। কিন্তু যদি আমি গছটো নাকাটি অলপ যত্ন কৰিলোঁ হয়, তেনেহ'লে নিশ্চয় আমি ফল পালোঁ হয়। ঠিক তেনেকৈ আমি আত্মবিশ্বাস ৰাখি কাম কৰি গৈ থাকিলে নিঃসন্দেহত এদিন ফল পাম। আমাৰ আন এটা গুৰুত্বপূৰ্ণ ভুল হ'ল আমি আনক চাই হাঁহি ভাল পাওঁ। আচলতে সেই হাঁহিৰ পাত্ৰও আমাৰ হ'লে সফল হয়। ভাবিব লগা কথা, তেওঁলোক হাঁহিৰ পাত্ৰ হোৱাৰ পিছতো তেওঁলোকৰ কাম এৰা নাই, কাৰণ তেওঁলোকৰ আত্মবিশ্বাস আছে, নিজৰ ওপৰত ভালকৈ বিশ্বাস আছে, আৰু তেওঁলোক আমাৰ আগতে সফলতাৰ মুখ দৰ্শন কৰে, আৰু আমাৰ হাঁহা তেতিয়াই বন্ধ হৈ যায় যেতিয়া তেওঁলোক সফল হৈ যায়। আৰু ভাবাৰ কথা হ'ল আমাৰ তেতিয়া সেই কামটো কৰিব ইচ্ছা জাগে, যিটো কামক আমি ইমান দিন হাঁহি আহিছিলোঁ। গতিকে বেলেগক চাই নাহাঁহি তেওঁলোকৰ লগত যোগদান কৰি আগুৱাই যাওক, বা নিজে কৰি থকা কামটো লৈ আগুৱাই গৈ থাকক। মোৰ বিশ্বাস আপুনি শীঘ্ৰে সফলতাৰ মুখ দেখিব। তো আজি এইখিনি, থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'ত, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।